ঘূৰি ফুৰিছে সেয়া গামোচা নহয়, আচলতে সেয়া চিপজুৰিহে। তেনেকে এই 5 বছৰে আমাক ৰাজনৈতিকভাৱে হত্যা কৰিছিল। আহি থকা আৰু 5 বছৰে আমাক ৰাজনৈতিকভাৱে হত্যা কৰাৰ ষড়যন্ত্ৰ ইউপিপিএল দলে কৰি আছে। এই গামোচাখন আপোনালোকে সন্মান বুলি নাভাবিব। আপোনালোকৰ গলত মই পুনৰবাৰ কৈছো, চিপজুৰি এডাল এডাল ওলোমাই দিছে। এই উপশক্তিৰ পৰাই যদি পৰিত্ৰাণ পাব লাগে, তেতিয়াহ'লে শক্তিশালী ইণ্ডিয়াৰ লগত থাকিব, যাৰ সংকল্প আৰু উদ্দেশ্য যাৰ সংকল্প আৰু উদ্দেশ্য সামগ্ৰিকভাৱে ব্ৰিটিছৰ উন্নয়ন। আমাৰ উপৰোক্ত বক্তাসকলে কৈছে যে চাকৰিৰ নামত কিমান মেধা সম্পন্ন ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে, উত্তীৰ্ণ হৈছে, তাৰে পিছতো চাকৰি নাপালে কেনেকে পাব? এখন ঘৰত 4-5জনকে মানুহক যদি চাকৰি দিব লাগে, সৰ্বসাধাৰণ ৰাইজৰ ল'ৰা ছোৱালীক ক'ত চাকৰি পাব? একেলগে চৰকাৰখন নিজৰ কাৰণে কৰিছে, ল'ৰা ছোৱালী পঢ়ি চাকৰি দিয়াৰ কাৰণে কৰিছে। পুনৰবাৰ মানুহক এই গামোচাৰ মাধ্যমেৰে ইউপিপিএল দলৰ কাৰ্যকৰ্তাসকলে মাধমাৰ সোধাব বিচাৰিছে। আমাৰ কাৰণে সেইখন গামোচা দেখাত গামোচা, কিন্তু মই ভাবোঁ সেইখন গামোচা নহয়। মই ভাষণত কৈছোঁ সেইখন কি। এই কথাখিনি বাৰু গামোচাখনক অপমান কৰা হোৱা নাই। গামোচাখনক কেনেকৈ অপমান কৰিব? আপুনি যদি তেনেকৈ ভাবে তেতিয়াহ'লে এইটো আপোনাৰ নিজৰ কথা। কেনেকৈ পাৰিব? 5 বছৰ প্ৰতাৰণা কৰিলে আৰু এতিয়া কেনেকৈ বিশ্বাস কৰিব? প্ৰত্যাখ্যান কৰিছে যোৱাটো BTC নিৰ্বাচনত, আৰু পুনৰবাৰ ৰাইজে সেই একেটা ভুল নকৰে। মই পবিত্ৰ বড়ো ডাঙৰীয়া, প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিৰুদ্ধে মই ক'ব বিচৰা নাই, তেখেতসকলক ময়ো শ্ৰদ্ধা কৰোঁ। কিন্তু যেনেধৰণে এই বিগত 5 বছৰত কাম হৈছে, এই কামখিনি ৰাইজে সন্তুষ্ট হোৱা নাই। এই কথাখিনিৰ ওপৰত ভিত্তি কৰি মই কথাখিনি কৈছোঁ। কৈছোঁ BTCত কেনেকৈ চলিব? আমি ইয়াত যেতিয়া বড়োৰ মানে নামেৰে ৰাজনীতি কৰি আছিল, তেতিয়াও আমি এইটোৰ বিৰোধিতা কৰিছোঁ। আৰু ইয়াত শ্ৰেণী বিভাজন কৰি ৰাজনীতি কৰাৰ পৰিৱেশ বৰ্তমান নহয়। সকলোৰে উন্নয়ন হৈছে, প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকটো পৰিয়ালে কিবা নহয় কিবা সহায় চৰকাৰৰ ফালে পাইছে, যাতে সমাজৰ সকলোজন ব্যক্তিক আমি অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে আগুৱাই লৈ যাব পাৰোঁ। তাৰ যি ব্যৱস্থা চৰকাৰখনে যিহেতু কৰি আছে, তেনেকুৱা মানসিকতাৰে, তেনেকুৱা মানে আদৰ্শৰে বৰ্তমান ৰাইজক বিপথে পৰিচালনা কোনেও কৰিব নোৱাৰে।